দেৱতা হে মহাদেৱৰ কিৰৰ ভূষণ চন্দ্ৰ বায়ু বৰুণ আদি দেৱতাসকল মোৰ প্ৰণাম কৰিব গ্ৰহণ প্ৰভু মোক যেন মহাপ্ৰলয় সংকটৰ মাজৰ পৰা ৰক্ষা কৰে হে জগত গুৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মোৰ কৌটি কৌটি প্ৰণাম কৰিব গ্ৰহণ প্ৰভু মোক ধন সোণ ঐশ্বৰ্য বিভূতি একোকে নালাগে লাগে মাথো আপোনালোকৰ সেৱা কি আশ্চৰ্য ইমান অতিকায় মৎস্য নাই এয়া মৎস্য ক'বই নোৱাৰে নিশ্চয় নিশ্চয় প্ৰভু নাৰায়ণে মোক এই ৰূপ ধাৰণ কৰিছে চালনা হে প্ৰভু নাৰায়ণ তোমাৰ সত্য পৰিচয় দি ৰক্ষা কৰা দাসক তোমাৰ মৎস্য কোনোদিনেই দৰ্শন পোৱা নাই সেই প্ৰভু নাৰায়ণ মোক আপোনাৰ সত্য পৰিচয় দি মোৰ জীৱন সাৰ্থক কৰক আৰু যদি আপুনি প্ৰকৃততে কোনোবা দৈত্য বা দানৱ তেন্তে মোক কৰক ভক্ষণ হে মহাজ্ঞানী ৰাজা সত্যব্ৰহ্ম তোমাক আমি আকৌ পৰীক্ষা কৰিলো আমি বিষ্ণু কিয়নো আপুনি মৎস্য ৰূপ ধাৰণ কৰিব লগা ৰাজা সত্যব্ৰহ্ম প্ৰভু আজি কাল ৰাতি আজি পৃথিৱীত মহাপ্ৰলয় হৈ মহাসাগৰৰ পানী সমগ্ৰ পৃথিৱী ডুবাই পেলাব পৃথিৱী তোমাৰ বাবে আৰু কোনো জীয়াই নাথাকিব হয়বৈদ্য লক্ষ্মী সৃজন কৰি আমাৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছে সি ইতিমধ্যেই চাৰিবেদ হৰণ কৰি আনিছে তাক তাৰ একে আকৃতিৰ প্ৰাণীয়ে মাৰিব পাৰিব আমি তাক তাৰ ৰূপ ধাৰণ কৰি নিধন কৰিম আৰু পুনৰ মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদ উদ্ধাৰ কৰিম প্ৰভু এই মহাপ্ৰলয় সংকটৰ মাজত আমি কিদৰে জীয়াই থাকিম প্ৰভু ৰাজা সত্যব্ৰহ্ম প্ৰভু মহাপ্ৰলয়ৰ আজ্ঞাটো তোমাৰ কাষলৈ আমি এখন ডাঙৰ নৌকা পঠাই তাতে তোমালোকে সকলো তৰু তৃণ পশু পক্ষী জীৱ পিছৰ কল্পত সৃজন কৰিবৰ বাবে নৌকাত তুলি ল'ব এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব আমি হয়বৃত্তত বধ কৰি তোমালোকৰ ওচৰলৈ আহিম আমাৰ মূৰৰ ওপৰত এটা শিল দেখিবা তেতিয়া তোমালোকৰ নৌকা
বাহুকে আমার জীবন হইতে মেলাই হাত দিনের পাশে পৃথিবী শান্ত দেখিয়া তুমি আমি প্রত্যেকে নিজ নিজ কর্তব্য অগ্রসর হব যোৱা ৰাজা নকৰিবা সংকট বিপদত আমাৰ কৰিবা স্মৰণ আমি তোমালোকক কৰিব প্ৰভু তথাস্তু লগত ৰাখিব লাগিব যাওঁ যাওঁ মই বেগ হস্ত হ'ব সাগৰৰ গোপন মুখখনত লুকুৱাই ৰাখোঁ মই और शत्रुघ्न वर कष्टर माजेरे बेद उद्धार करिल
প্ৰজাপতি এই সাজটো আপুনি ভালকৈ ৰাখিব। প্ৰভু, আপোনাৰ কৃপাতেই আমি দৈত্যৰ হাতৰ পৰা ৰক্ষা পালো। এতিয়া আমি নিজ কৰ্তব্যত অগ্ৰসৰ হৈ নিজ নিজ কৰ্তব্যত অগ্ৰসৰ। বিপদত সকলোৱে আমাক কৰিব স্মৰণ, আমি উদ্ধাৰ কৰি ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। এটি রাম কইলার তাল ফরমান ইয়া